কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই মোৰো বাৰু ভালেই বৰ্তমান ওয়েলকাম টু মাই ইউটিউব চেনেল তুলিকা তামুলী এণ্ড ওয়েলকাম টু মাই ফেসবুক পেজ তুলিকা তামুলী আৰু আজি দুদিনমান হ'ল ভিডিঅ' বনোৱা হোৱাই নাছিলে আজি ভাবিলোঁ যে ভিডিঅ' এটা বনাওঁ আসলতে 22 তাৰিখৰ দিনাখন মোৰ ছোৱালীজনীৰ বাৰ্থডে আছিলে তাইৰ বাৰ্থডে কাৰণে ঘৰলৈ মা আৰু আবা আহিছিলে সেইকাৰণে ভিডিঅ' অলপমান ব্যস্ত হৈছিলোঁ কাৰণে ভিডিঅ' বনোৱা হোৱা নাছিলে আসলতে ভাবিছিলোঁ প্ৰথমৰ পৰাই যে ভিডিঅ' বনাম কিন্তু কিছুমান কথাৰ কাৰণে মানে সৰু সুৰা আৰু মোৰ কিছুমান কথাৰ কাৰণে ভিডিঅ' বনোৱা হোৱা নাছিলে বনাবলৈ ব্যস্তও হয় দিয়কচোন কোনোবা এনেকৈ থাকিলে বা ভালো নালাগে বনাবলৈ সেইকাৰণে বনোৱা নাছিলোঁ আৰু আজি ভাবিলোঁ যে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভাবিছিলোঁ ৰাতিপুৱাই ষ্টাৰ্ট কৰিম বুলি কিন্তু নহ'লেগে যেটি কেনেকৈ কৰি থাকোঁতে ভিডিঅ'টো ষ্টাৰ্ট কৰাই নহ'লে আৰু এতিয়া 12টা 12:30 বাজিলে মই গা চা ধুই আহিলোঁ আৰু এতিয়া ভাবিলোঁ যে নাই ষ্টাৰ্ট কৰি দিওঁ ভিডিঅ'টো কিয়নো আজি মই এটা স্পেচিয়েল মানে বনাম তো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ স্পেচিয়েল মানে আৰু তেনেকুৱা কোনো স্পেচিয়েল নহয় আমাৰ কাৰণে স্পেচিয়েল কিয়নো আমি এনেকৈ খোৱা নহয় সেইকাৰণে মানিমুনি নৰসিংহ ভেদাইলতা আৰু মাছ দি পেলাই এখন আঞ্জা বনাম তো আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ মোৰ ৰেচিপিটো সকলোৱে বনাই সকলোৰে খালি বনোৱাৰ ধৰণবিলাক বা হেৰিবিলাক বেলেগ হয় পদ্ধতিবিলাক সেইকাৰণে কিছুমান বেলেগ হ'ব পাৰে তো আপোনালোকে চাবচোন মইনো কেনেকৈ বনাওঁ এতিয়া মই নৰসিংহ ভেদাইলতা আজি শাকলাৰ পৰা লৈয়ে ৰাখিছোঁ লৈ পেলাই মই ধুই মেলি অলৰেডি মিক্সিত পিচি পেষ্ট বনাই ৰাখিছোঁ আৰু এতিয়া কুকাৰত আলু বইল কৰিলোঁ আলু বইল কৰি ৰাখিছোঁ আৰু সেইখিনি বনাম আৰু আমাৰ এখেত শুই আছিলে এগৰাকী আৰু শুই থাকোঁতে মই গা ধুই আহি পেলাই কুকাৰটো বহাই জাষ্ট দিছোঁ ইপিনে চিটিটো মাৰিছে আৰু তেওঁ উঠিয়ে গৈছে যেনে তেনে এঘণ্টা শুলে আৰু এতিয়া গা ধুৱাই মালিচ চালিচ কৰি মেলি গা ধুৱাই দিম তাৰপৰা আকৌ তাইৰ কাৰণেও বনাব লাগিব বাপেক অলপমান ওলাই গৈছে এটা কামত আহিলে তাইকো খুৱাই মেলি লৈ আমাৰ কাৰণেও লাহে বনাম আৰু আপোনালোকেও চাই থাকিব মই কেনেকৈনো বনাওঁ দুপৰীয়া সাজ আজি কি কৰোঁ আপোনালোকৰ লগত দিনটো সৰু কিছুমান শ্বেয়াৰ মানে ঘটনা নহয় আৰু দিনটো মমেণ্ট কিছুমান শ্বেয়াৰ কৰিম আপোনালোকে চাব আৰু সেয়াই চাই থাকিব আৰু লাহে কৰি আছোঁ কামবিলাক মানে আলুখিনি বইল কৰি লৈছিলোঁ যে সেইখিনি ওলাই লওঁ মানে তেওঁ আহিলে ওলাই গৈছিলে এতিয়া তাইৰ কাৰণে আগতে বনাই লওঁ ভাতখিনি তাৰপিছত আমাৰ আজি অলপ দেৰি হ'ব মানে আমাৰ যদি মোৰ মানে হাজবেণ্ড যদি ঘৰত থাকে সদায় মানে এনেকুৱা হয় লেট হয়েই মানে ভাত খাওঁতে আৰু কামবিলাকো কৰোঁতে ইমান লেট হৈ যায় ৰাতিপুৱাৰ পৰা উঠাও আজি সোনকালে হৈছে কিন্তু লেট হৈছে আজি মোৰে হয়নে আপোনালোকৰো হয় বাৰু এনেকুৱা বন্ধৰ দিনা সদায় এনেকুৱা হয় আৰু এতিয়া এই আলুখিনি বইল কৰি লৈছিলোঁ সেইখিনি ৰাখি দিছোঁ তাইৰ কাৰণে এতিয়া মই ভাতখিনি আগতে বনাই লওঁ আৰু আমাৰ কাৰণে চাহখিনিও খাম আৰু ভাতো বনাই থাকিম একদম মানে হৈ যাব আৰু 2-3টা বজাত ভাত খালোঁ একো নাই চাহ খাই লওঁ আমাৰ চাহো হৈ গ'লে আৰু এতিয়া চাহখিনি খাই লওঁ তাৰপিছতে ছোৱালী ভাত বনাই দিলে তাইক ভাত খাম খুৱাই পেলাই এইখিনি আমাৰ যিখিনি মানে বনাই ল'ম আৰু এতিয়া আমাৰ বাপেক আৰু জীয়েকে দুইজনে পূৰা এইয়া মোবাইলত ব্যস্ত সিহঁতি हाय कर दिया बेबी हाय कर दिया हेलो बेबी हो आप लोग हेलो ये लो बिस्कुट ला এতিয়া চাহ খোৱা হ'ব চাহ খাই একদম বলক এতিয়া আমি বনোৱা ষ্টাৰ্ট কৰোঁ ইয়াত মই এতিয়া নৰসিংহ পাত এয়া কিনি আনিছোঁ 10 টকাত এই মুঠা দিছে দেখিছেনে কিমান ডাঙৰ মুঠি এইটো এইবিলাক এনেই পায় মই দুটা দিছে বুলি ভাবিছোঁ দিছে এইটো টিকলু এটা দিছে আৰু এটা এইটো আৰু এইখিনি ভেদাইলতা তাৰপিছত এইখিনি হৈছে মানিমুনি ডাঙৰো আছে সৰুও আছে মোৰ টাবত হৈ থকা মানিমুনি এইখিনি বহুত আৰু এইখিনি মোৰ কাৰণে আৰু কেইটামান আছে গোটেইখিনি একেলগে চিঙি পেলোৱা নাই মানে আৰু হ'ব তেতিয়াহে ন তাৰপৰা এইখিনি চাফা কৰি ধুনীয়াকৈ ল'ম এইফালে হৈ আছে মোৰ ছাগলীৰ ঠেঙৰ মই চুপ বনাই ৰাখিছিলোঁ সেইখিনি এতিয়া এইকেইটাক খাবলৈ দিম তাৰপিছতে মই লাহে কামবিলাক কৰিম আৰু এতিয়া আপোনালোকে চাই থাকিব আজি মই সেইখিনি বনাম মাছ দি পেলাই
মইনো কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সকলোৰে হয়তো ৰন্ধন প্ৰণালী বেলেগ বেলেগ হয়, তো মইনো কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, চাই থাকিব শেষলৈকে। এতিয়া মই মাছখিনি আগতে ফ্ৰাই কৰি ল'ম। তাৰ মাছখিনি ফ্ৰাই হয় মানে এইফালে মই যিখিনি পিঁয়াজ আদা নহৰু মানে মছলা লাগে সেইখিনি যোগাৰ কৰি ল'ম। তাৰপিছতে মই তাৰ নেক্সট যিখিনি প্ৰচেছ আপোনালোকক দেখাই আছোঁ। এয়া মই মাছ দুপিচ ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াতে মই বইল কৰি লোৱা আলু, তাৰপৰা পিঁয়াজ আৰু এয়া আদা নহৰু পেষ্ট। একচুৱেলি পেষ্টতকৈ থেতেলিয়াই ল'লে বেছি ভাল হয়, কিন্তু মোৰ সময়ৰ অলপ প্ৰব্লেমৰ কাৰণে মই এনেকৈ লৈছোঁ, পেষ্টখিনিকে লৈছোঁ। আৰু মই যিখিনি পেষ্ট বনাই থৈছোঁ নৰসিংহ মানিমুনি, সেইখিনি হৈছে এয়া। একচুৱেলি মই এইখিনি এনেকৈ নিদিওঁ, মানে ইমান ডাঠকৈ এনেকৈ নিদিওঁ। ইয়াৰ পৰা মই অলপমান ৰসখিনিহে উলিয়াই ল'ম, আৰু যিখিনি তাৰ ৰসখিনি লোৱাৰ পিছত যিখিনি থাকে সেইখিনিও মই কিন্তু পেলাই নিদিওঁ, সেইখিনি মই ব্যৱহাৰ কৰিম। আপোনালোকে চাই থাকিব ক'ত ব্যৱহাৰ কৰোঁ। সেইখিনি মই এতিয়া ৰসখিনি অলপমান ৰস লৈ লৈছোঁ তাৰ, আৰু এইফালে মই কেইটামান জালুকো লৈ ল'লোঁ, থেতেলিয়াই লৈছোঁ। এইফালে মোৰ মাছ ফ্ৰাই হৈ আছে আৰু এইখন কেৰাহী লৈছোঁ। ইয়াতে মই এইখিনি অলপমান উতলাই লওঁ, তেতিয়া মানে কেঁচাকৈ দি দিলে আপোনাৰ ভাল নালাগিব। অলপমান উতলাই ল'লে তাৰ পিছত মই কাটি দিম, আকৌ তেল মাৰি দিম মানে। সেয়ে মই এতিয়া কেৰাহীখন গৰম হৈছে, ইয়াতে মই এতিয়া ধুনীয়াকৈ তেল দি লৈছোঁ 2-3 টেবুল চামুচমান। আৰু এইফালে এখন কেৰাহীত মোৰ সেইখিনি জোলখিনি মানে উতলিব দিছোঁ। মই জোখমতে একদম পানী দি ল'লোঁ, কিয়নো পিছত আকৌ পানী মই ব্যৱহাৰ নকৰোঁ। এইখিনি মই একদম ধুনীয়াকৈ এতিয়া উতলাই ল'ম। তাৰপৰা মই ইয়াতে এতিয়া চাই থাককচোন আপোনালোকে, পিঁয়াজখিনি যে কাটি লৈছোঁ তেলত মই পিঁয়াজখিনি দি দিম। অলপমান ৰঙালৈকে ভাজি ল'ম। মই ইয়াত একচুৱেলি কোনেও ব্যৱহাৰ নকৰে, বেলেগ ধৰণৰ কোনো মছলা ব্যৱহাৰ নকৰোঁ, কিয়নো এইখিনি ঔষধি গুণ থকা যিহেতু বস্তু মানে শাকটো, ইয়াত কোনো মানে মছলা বা এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰি খাই কোনো মানে তাৰ ফলাফলটো ভাল নহয় বা লাভালাভ কোনো একো নাথাকে। সেইকাৰণে মই ইয়াত কোনো ধৰণৰ মছলা বেলেগ ব্যৱহাৰ নকৰোঁ। সাধাৰণ যিখিনি আদা নহৰু আৰু পিঁয়াজ সেইখিনি দিলে এটা টেষ্টটো ভাল হয়, লগতে সেইখিনি আপোনাৰ বস্তুটোৰ সোৱাদটো তুলি দিয়ে মানে। সেইকাৰণে মই সেইখিনি ব্যৱহাৰ কৰিম। সকলোৱে হয়তো সেইখিনি ব্যৱহাৰ কৰে, ইয়াৰ লগত আৰু কোনো মছলা ব্যৱহাৰ নকৰে কোনেও। আৰু এতিয়া মই আদা নহৰুখিনি দি লৈছোঁ। এতিয়া মই আগতে বইল কৰি ৰখা আলুখিনি দি দিম ইয়াত। অকণমান আদাখিনি আলুখিনি অকণমান ভাজি নিম, হালধি অকণমান দি। এতিয়া মই সোৱাদ অনুসৰি নিমখ দিম। আলুখিনি অকণমান 2 এপিচ মই ভাঙি দিম গ্ৰেভিৰ কাৰণে, অকণমান তেতিয়া ডাঠ হ'ব। মই যিহেতু তাত বেছিকৈ সেইখিনি ৰখা নাই, তাৰ যিখিনি মানে ৰসখিনিহে খালি ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে অকণমান আলু দিছোঁ। আৰু মোৰ ইয়াৰ ৰসখিনি উতলি গ'ল, এতিয়া মই ইয়াত এইখিনি দি দিম।
একচুৱেলি মই এইখিনি বেছি মানে ডাঠকৈ মানে খাই ভাল নালাগে মোৰ, সেইকাৰণে মই অলপ পাতল কৰিছোঁ আৰু এতিয়া উতলি পেলাই ডাঠ হ'বই মানে। এতিয়া মই এইখিনি অলপমান উতলিবলৈ থ'ম, অলপমান ডাঠ হোৱালৈকে ৰাখিম, অলপমান গেছটো মানে কমকৈ দি পেলাই 5 মিনিটমান সময় ৰাখিম। মই ঢাকনাখন লগাই দিছোঁ আৰু ইয়াৰ পিছতে মই যেতিয়া ভালদৰে আলুখিনি অলপমান মানে সিজি পেলাই ভালকৈ যেতিয়া গ্ৰেভিটো হ'ব তেতিয়া মই মাছখিনি আকৌ দি আলুখিনি হৈ গ'ল। এতিয়া মোৰ একদম ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও চাগে ভালেই হ'ব। আৰু আপোনালোকেও এনেকৈ বনাই চাব, সকলোৱে জানেই, তথাপিতো মই যেনেকৈ বনাওঁ সেইটোহে আপোনালোকক দেখাইছোঁ। সকলোৰে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ হয়। এতিয়া মই ছোৱালীক ভাতখিনি খুৱাই লওঁ, ভাত খুৱাই পেলাই মোৰ আৰু পিছত আৰু যিখিনি বনাব লগা আছে, এইফালে মই ভাত বহাই থৈছোঁ, তাৰপৰা তাইক ভাত খুৱাই এইফালে মই দালি চালি পিচিব আছে, দালি চালি পিচি ল'ম। আৰু এইখিনি দালিখিনি মই পিচি দিলে, মই তাইক ভাত খাই থাকোঁতে হাজবেণ্ডক ক'লোঁ যে এইখিনি পিচি দিয়া, আৰু তেওঁ পিচি পেলাই ৰাখিছে। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু মই যে আপোনালোকক কৈছিলোঁ যিখিনি মোৰ ভেদাইলতা নহৰিখিনি মানে তাৰ যিখিনি বাচিছিলে ৰসখিনি ওলোৱাৰ পিছত, সেইখিনি মই এতিয়া এই দালি পকোৰাখিনিত ব্যৱহাৰ কৰিম। অলপমান মই তাৰ পৰা ইয়াত ল'ম আৰু অলপমান ৰাখি দিম বেলেগ এদিনৰ কাৰণে, তাৰ ৰসখিনি মই আৰু ৰাখি দিম, বেলেগ এটা কিবা বনাম, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি নবনাওঁ, কালি বা পৰহি বনাম, তেতিয়া মই আপোনালোকৰ লগতে সেইখিনি শ্বেয়াৰ কৰিম। এতিয়া মোৰ কাচকলখিনি ফ্ৰাই কৰি হৈ গ'ল, এতিয়া মই কৰিম পকোৰাখিনি ফ্ৰাই। তাৰপিছত আপোনালোকক একেবাৰে লগ পাই আছোঁ ভাত খাই। ভাত ৰেডি হৈ গ'ল, এতিয়া ভাত ৰেডি কৰি ল'লোঁ ধুনীয়াকৈ, এতিয়া খাম, তাৰপিছত আপোনালোকৰ লগত আকৌ লগ পাই আছোঁ। এতিয়া আকৌ ভাত খাই আহিলোঁ, ভাত চাত খাই একদম কিটচেনৰ চব ৰেডি কৰি বাচন বৰ্তন ধুই চাফাই কৰি পূৰা আহি গ'লোঁ। আৰু তামোল এখন খাই গৈছোঁ, মানে খালী তামোল, সেইদিনাখন মাহঁত যাই আহিছিলে কৈছোঁ, মাহঁতে আনিছিলে অলপমান আছিলে তামোল, সেইখিনি খাই লৈছোঁ। মই মানে তামোল খাই বহুত ভাল পাওঁ। আৰু এতিয়া মোৰ বেলেগ একো কাম নাই, 3টা বাজিলে, এতিয়া ছোৱালীক খুৱাব লাগিব, ছোৱালীক খুৱাম, ময়ো অলপমান ৰেষ্ট ল'ম। তাৰপিছতে আৰু আজি ভিডিঅ'টো আৰু দীঘল নকৰোঁ, এইখিনিয়ে। কেনেকুৱা পালে আপোনালোকে জনাব ভিডিঅ'টো, লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাবৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তাত অল কৰি প্ৰেছ কৰি দিব, তেতিয়া মোৰ ভিডিঅ'সমূহ আপোনালোকে সোনকালে ন'টিফিকেশ্যনসমূহ পাব। আৰু আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই বাই।